আজি যে মালৈ বহুত মনত পৰিছে। মায়ে ৰাতিয়ে মোলৈ ফোন কৰি মোৰ জন্মদিনৰ শুভেচ্ছা জনালে, কিন্তু ৰাঘৱে এতিয়ালৈকে মোক উইচ কৰা নাই। সি চাগে গমেই নাপায় আজি মোৰ জন্মদিন হয় বুলি। একো নাই, ময়ো নকওঁ। কি বুলিনো কওঁ? সি নিজৰ কামতেই ব্যস্ত হৈ থাকে, আৰু মই যদি কিবা এটা ক'বলৈ যাওঁ সি মোৰ ওপৰত খং কৰিব। আজিৰ দিনটোত মই এনেকুৱা একো নকৰোঁ যাৰ কাৰণে ৰাঘৱৰ পৰা মই গালি শুনিব লগা হয়। আজি মোৰ জন্মদিন কাৰণে মই ধেৰ কিবা কিবি খাবলৈ বনাম। ভণ্টিও আছেহি নহয়, তাইও পৰহিলৈ মানে যাবগৈ। তাইক ভালকৈ খুৱাই বুৱাই পঠিয়াব লাগিব। যাওঁ, কামবোৰ কৰোঁগৈ। জোনাকী, তোমাৰ গা আজিও বেয়া নেকি? এতিয়াই শুই উঠিছা যে? যোৱা সোনকালে কামবোৰ কৰি লোৱাগৈ, আজি মাহঁত ঘৰলৈ আহিব। ৰাঘৱ, গৈছোঁ। মই আজি দেৰিকৈ সাৰ পালোঁ, সেইকাৰণেহে। মোৰ গাটো বাৰু ঠিকেই আছে। তুমি ডিউটিলৈ যোৱাই নেকি? কিবা খালানে? নাই খোৱা যদি খাই ল'ব লাগিছিল। আৰু তুমি নোখোৱা নোলোৱাকৈ কাম নকৰিবাচোন। এনেই তোমাৰ ওপৰত কামৰ প্ৰেছাৰ বহুত। তাতে তুমি যদি নোখোৱা নেমেলাকৈ থাকা তেতিয়া তোমাৰ গাটো বেয়া হ'ব। অলপ হ'লেও নিজৰ কেয়াৰ ল'বাচোন ৰাঘৱ। তোমাক লৈ মোৰ বহুত চিন্তা হয়। মই তোমাৰ লগত কেতিয়াবা ভালকৈ কথা পাতোঁ, সেইবুলি তুমি এইটো কেতিয়াও নাভাবিবা যে মই তোমাক ভাল পাবলৈ লৈছোঁ। মই তোমাৰ লগত কথা পাতিবলৈ সেইকাৰণেই বেয়া পাওঁ, কাৰণ মই তোমাৰ ওচৰলৈ যেতিয়াই আহোঁ তুমি মোক জ্ঞান দিয়া। জোনাকী, মোক তুমি একো নিশিকালেই মই ভাল পাম, কাৰণ মই যিখিনি কথা জানো তুমি হয়তো নাজানা। আৰু শুনা, মই নিজৰ কেয়াৰ ভালকৈ ল'বলৈ জানো। তুমি ইমানকৈ মৰি পৰি চিন্তা নকৰিলেও হ'ব। মই কৈছোঁ নহয়, নিজৰ কথা যিমান চিন্তা কৰিবা সিমানেই তোমাৰ নিজৰ কাৰণে ভাল হ'ব। বাকী আৰু মই একো নকওঁ। মই কিন্তু বৰ বেলেগ ধৰণৰ। সদায় একেটা কথা ক'বলৈ মই বেয়া পাওঁ। তুমি বুলিহে কৈ আছোঁ। হে ভগৱান, কিয় মোক ইমানকৈ দুখ দিছা? মই বাৰু ইমানেই বেয়া নে? ৰাঘৱে ইমান বেয়া পায় মোক। তাৰ লগততো মোৰ কোনো শত্ৰুতা নাই, তথাপিও সি মোক দেখিব নোৱাৰে। আজিলৈকে এটা কথা বুজি পোৱা নাই, সি যদি ৰাগিনীকেই ভাল পায় তেতিয়াহ'লে মোক কিয় বিয়া কৰালে? মই কি ভুল কৰিলোঁ যাৰ কাৰণে ইমানখিনি শাস্তি পাইছোঁ? মৰমৰে এদিনো মাত দিয়া নাই, বুজিছোঁ। তথাপি আজি মোৰ জন্মদিন বুলি জন্মদিনৰ শুভেচ্ছা জনাব পাৰিলে হয়। নালাগে, মোক কাৰো পৰা একো নালাগে। মই অকলেই ঠিক আছোঁ। অ' নবৌ, তাৰ পৰা আহোঁগৈ দেই। ৱাও, ইমানবোৰ মিঠাই। অ' নবৌ, এইবোৰ তুমি বনালা নেকি? ৱাহ, আজি কিবা স্পেচিয়েল আছে নেকি? ইমানবোৰ খোৱা বস্তু বনাইছা? নাই নাই ৰিয়া, একো স্পেচিয়েল নাই। এনেই আজি মন গ'ল, সেইকাৰণে ভাবিলোঁ মই মিঠাই বনাওঁ। তাতে তুমি পৰহিলৈ মানে যাবাগৈ নহয়। তোমাক তেনেকৈ একো খাবলৈ দিব পৰাই নাই নহয়। তুমিতো মিঠাই খাই বহুত ভাল পোৱা, তোমাৰ কাৰণে এইবোৰ বনাইছোঁ। এনেও মই কিবা কিবি খোৱা বস্তু বনাই বহুত ভাল পাওঁ। নবৌ, তোমাৰ চকুকেইটা ৰঙা হৈ আছে যে? তুমি কান্দিছা নেকি? অ' নবৌ, কি হ'ল? দাদা আকৌ কিবা ক'লে? কোৱাচোন কোৱা, কি হ'ল? দাদাৰ ওপৰত যে মোৰ বহুত খং উঠে। দাদা মোৰ ভাইটি হ'ব লাগিছিল, ঠিকছে পিটিলোঁ হয়। তোমাক কিয় ক'লোৱা নেকি বাৰু? অ' বৌ, কি হ'ল কোৱা না? কি হ'বনো, একো হোৱা নাই মোৰ। দাদাই মোক একোৱেই নকয়, মানে চকুত কিবা এটা সোমাইছিল, সেইকাৰণে চকুৰ পৰা পানী ল'লে যে ৰঙা হৈ গ'ল চকুটো। তুমি বজাৰলৈ যাওঁ বুলি কৈছিলা ন? হ'ব, যোৱা তেতিয়াহ'লে। সোনকালে আহিবা দেই, আমি একেলগে লাঞ্চ কৰিম। তোমাৰ দাদাটো গধূলিহে আহিব। দাদা আহিলি? মই অথনিৰ পৰা তোৰ কাৰণে ৱেইট কৰি আছোঁ। ঐ, নবৌৰ কাৰণে কি গিফ্ট আনিলি? কি? চাওঁ। নবৌৰ কাৰণে কি গিফ্ট আনিলি মানে? মই জোনাকীৰ কাৰণে কি গিফ্ট আনিব লাগে? আৰু কিয় আনিম তাৰ কাৰণে গিফ্ট? ৰিয়া, তই বলিয়া হ'লি নেকি বাৰু? মই ডিউটিলৈ গৈছিলোঁ, এতিয়া মই ডিউটিৰ পৰা ঘৰলৈ আহিছোঁ। তই নবৌৰ কাৰণে একোৱেই আনা নাই? দাদা, আজি নবৌৰ জন্মদিন, তই নাজানা নেকি?
হে ভগৱান, তই মানুহ মানিবি আৰু দেই। তুই নবৌক এতিয়ালৈকে উইচ কৰা নাই। দাদা, তই কি মানুহ বাৰু কচোন? নিজৰ কামত মানে তই ইমানেই ব্যস্ত হৈ থাক, নবৌৰ জন্মদিনৰ কথাটো নাজানো? ময়ো জনা নাছিলোঁ। তাতে আজি নবৌৱে ইমানবোৰ খোৱা বস্তু বনাইছে, ইটালমান মিঠাই বনাইছে, তাৰপিছত পোলাও বনাইছে, বিৰিয়ানী বনাইছে, ঢেৰ কিবা কিবি বনাইছে। মইতো সুধিছিলোঁ কিয় বনাইছে বুলি, মই গম নাপাওঁ নহয়। তাৰপিছত মই বজাৰলৈ যাবলৈ ওলালোঁ। নবৌৰ মাকে ফোন কৰিলে। তেতিয়াহে মই শুনিলোঁ কথাটো, আজি নবৌৰ জন্মদিন। তাৰপিছত বজাৰৰ পৰা মই নবৌৰ কাৰণে ধুনীয়া গিফ্ট এটা আনিলোঁ, মেখেলা চাদৰ এযোৰ দিলোঁ। মই আকৌ তই গম পাওঁ বুলিয়ে ভাবিছিলোঁ। কি আচৰিত, নিজৰ ৱাইফৰ বাৰ্থডেৰ কথা নাজান তই? দাদা, বৌয়ে দুখ কৰি আছে, তই গম পাওঁনে? কি বাৰ্থডে? মই নাজানো নহয়। তই যদি গম পাওঁ তেতিয়াহ'লে মোক কোৱা নাই কিয়? আৰু মইনো কেনেকৈ জানিম? তাইতো মোক কোৱা নাই। তাইৰ বাৰ্থডে বুলি মোক ক'ব পাৰে। মই নাজানো কাৰণে মই তাইৰ কাৰণে একো অনা নাই। হ'ব হ'ব, আৰু ইয়াত আচৰিত হ'ব লগা তই কথা এতিয়া গম নাপাওঁ বুলি ক'ব নালাগে। এতিয়া গম পালি নহয়, যা বৌক উইচ কৰগৈ। আৰু বৌক আজিতো একো গিফ্ট দিব নোৱাৰিলি, কাইলৈ কিবা এটা দি দিবি, তেতিয়াহে বৌৰ মনটো ভাল লাগিব। তই যদি বৌক দুখ দি থাক তেতিয়াহ'লে কেনেকৈ হ'ব দাদা? বৌয়ে তোক কিমান ভাল পায় তই বুজি নাপাওঁ। মই বৌৰ চকুত তোৰ কাৰণে মৰম ভাল পোৱা দেখিছোঁ। হ'ব এতিয়া যা। মই ভাবিছিলোঁ আমি একেলগে ডিনাৰ কৰিম। মই এটা কৰি চাওঁ বুলি ভাবিছোঁ, কিন্তু নকৰোঁ, নহ'লে সি খং কৰিব। তাৰ খংটোলৈও ভয় লাগে মোৰ। কি কৰোঁ কেতিয়াবা একো ভাবি নাপাওঁ। তুমি আহিলা? ছাৰ, মই আজি বহুত কিবা কিবি বনাইছোঁ। যোৱা তুমি ফ্ৰেছ হৈ লোৱাগৈ, আমি একেলগে ডিনাৰ কৰিম। ৰিয়া, ৰিয়া, ডিনাৰ ৰেডি হৈ গ'ল, এইফালে আহিবা। থেংক ইউ ৰাঘৱ, তুমি আজি সোনকালে ঘৰলৈ আহিলা। জোনাকী, হেপী বাৰ্থডে। চৰি, মই এতিয়াহে গম পাইছোঁ তোমাৰ আজি বাৰ্থডে বুলি। তোমাৰ কাৰণে মই একো এটা আনিব নোৱাৰিলোঁ, বেয়া নাপাবা। ৰাঘৱ, হেপী বাৰ্থডে। থেংক ইউ। হ'ব দিয়া, তোমাৰ পৰা মই উপহাৰ বিচৰা নাই নহয়, আৰু মই তোমাক বেয়াও পোৱা নাই। একো নাই, তুমি গম নোপোৱাৰ কাৰণেহে উইচ কৰা নাছিলা। হ'ব এতিয়া যোৱাচোন, মুখ হাতবোৰ ধুই লোৱাকৈ। ইমান ভাগৰ জুগৰে আহিছা, অলপ বহি লোৱা, তাৰপিছত আমি একেলগে ডিনাৰ কৰিম। আজি মাহঁততো আহিবই নোৱাৰিলে, পেহীহঁতে ৰখালে হেনো। কাইলৈ ৰাতিপুৱাহে পাবহি। মই ফোন কৰি চাইছিলোঁ মালৈ। মা, আপোনালোক আজি আহিলে যে, মনটো এতিয়াহে ভাল লাগিছে মোৰ। ইমান দিন ঘৰত নাছিল, ঘৰটো কিবা খালী খালী লাগিছিলে। তথাপিও ভণ্টি আছিলে নহয়, তাই যে জমাই থাকে। অ' মা, চাহ খাব নেকি? খাই যদি কওক, মই বনাই দিওঁগৈ। কালি মই মিঠাইও বনাইছিলোঁ নহয়। মই এতিয়া চাহ নাখাওঁ, তোমাৰ পাপাক আহিবলৈ দিয়া আকৌ, একেলগে চাহ খাম। আৰু হেৰি নহয়, এইকেইদিন ৰাঘৱৰ মূৰটো তুমি গৰম কৰিছিলা নেকি? চাবা আকৌ, মই যাতে এতিয়া কাৰো পৰা একো কথা শুনিবলগীয়া নহয়। হ'ব দিয়া, মই অকণমান আৰাম কৰি লওঁগৈ। তোমাৰ পাপা আহিলে মানে মোক কৈ দিবা। ৰাঘৱ বাৰু ঘৰলৈ দেৰিকৈ আহিব। নাজানো, এইকেইদিন সোনকালে আহিছে নহয়, আজি সোনকালে আহিব চাগে। আৰু শুনা, মই মিঠাই নাখাওঁ, তুমি মোৰ কাৰণে পকৰা কেইটামান বনাবা। আজি মোৰ পকৰা খাবলৈহে মন গৈছে। ৰিয়া, মই একো ধৰিব পৰা নাই, তুমি কিয় ইমানকৈ হাঁহিছা? কোৱাচোন কি হ'ল? দাদা আহিলে বুলি গম পাইছোঁ, কিন্তু কি হ'লনো? অ' নবৌ, কি হ'ল মানে বহুত কিবা কিবি হ'ল। এইটো লোৱা, তোমাৰ বাৰ্থডে গিফ্ট। মই দিয়া নাই দেই, দাদাই দিছে। দাদাই মাৰ লগত কিবা কথা পাতি আছে, তাইকে মোকেই ক'লে তোমাক দি দিবলৈ। উবু, দাদাই দিছে দেই, ভালকৈ চাবা,
সি চাগে লাজ কৰিলে তোমাক নিজে আহি দিবলৈ সেইকাৰণে মোকেই পঠাই দিলে আৰু নবৌ দাদাই কিন্তু কিছু লাজ কৰিলে তোমাৰ কাৰণে দাদাই কি দিছে মোক ক'বাচোন মই চাম দাদাই মোক বাৰ্থডে গিফ্ট দিছে ইয়া তুমি ধেমালি নকৰিবাচোন মোৰ লগত মোৰ জন্মদিন কালিয়ে হৈ গ'ল বৌ আজি মই কিয় ধেমালি কৰি দিব দাদা দিছে কাৰণে দাদা দিছে বুলি কৈছো মইতো তোমাৰ বাৰ্থডে গিফ্ট কালিয়ে দিলোঁ এইটো তোমাক দাদাই দিছে হ'ব তুমি খুলি চোৱা দেই কি আছে মই যাওঁ বায়ে মাতিছে মোক পিছত চাম মই দাদাই তোমাক কি দিলে